Hello everyone, welcome to my channel Positive Vibes. আপোনালোকৰ ভাল নিশ্চয় আজি মই এখন মাছৰ হেলদি ৰেচিপি লৈ আহিছো। গতিকে আহকচোন চাওঁ ৰেচিপিটোৰ বাবে লৈছো মই মানিমুনি, নৰসিংহ পাত, ধনিয়া পাত। প্ৰথমতে মাছখিনি ভালকৈ ধুই কাটি বাছি ললো। আদা নহৰু এয়া, জলকীয়া, অমিতা এটুকুৰ আৰু পিয়াজ। মই ইয়াত আলু ব্যৱহাৰ কৰা নাই। লগত লৈছো জালুকৰ গুড়া, তেজপাত। প্ৰথমতে মই শাকখিনি বাছি ভালকৈ ধুই লৈছো। ভালকৈ বাছি ধুই লোৱাৰ পিছত এইখিনি মিক্সিত পিছি গুড়ি কৰি লওঁ। যেহেতু তৰকাৰীটো মই ইয়াৰে বনাম, গতিকে গোটেইখিনি ভালকৈ মিক্সিত গুড়ি কৰি এটা ফাইন পেষ্ট বনাই লওঁ। লগত দিছোঁ পিঁয়াজ এফাল এনেদৰে কুটি আৰু জলকীয়া এটা আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান পানী দিছোঁ। আৰু এয়া পেষ্ট ৰেডি হৈ গ'ল। ইফালে মই আদা নহৰুকণো অলপ থেতেলিয়াই লৈছোঁ আৰু মাছকেইটাটো নিমখ হালধি ভালকৈ মিহলাই লৈ ভাজি লৈছোঁ। এয়া মোৰ মাছ ভাজি হৈ গৈছে। মাছখিনি মই ইমান ডিপ ফ্ৰাই কৰা নাই, যিহেতু মই জোল বনাম। মাছ আচলতে ডিপ ফ্ৰাই কৰিলে মাছৰ গুণাগুণবোৰ নাইকিয়া হৈ যায়। তাৰপিছতে সেই তেলতে মই তেজপাত আৰু জলকীয়াটো দিছোঁ আৰু কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া এইখিনি অকণ সময় ভাজি ল'ম। এইখিনি ভাজি হোৱাৰ পিছত মই কাটি লোৱা অমিতা কেইটুকুৰ দি দিছোঁ। যিহেতু অমিতা সিজিবলৈ অকণ সময় লাগে, গতিকে মই পিঁয়াজ ভাজাৰ পিছতে অমিতা কেইটুকুৰ দি অকণ সময় ভাজি ল'ম। আৰু লগত দিছোঁ জালুকৰ গুড়া আৰু জিৰা পাউডাৰ। এতিয়া এই গোটেইখিনি ভালদৰে ভাজি লৈ অকণমান সময় সিজিবলৈ দিম। এয়া ভাজি লোৱাৰ পিছতে যিখিনি পেষ্ট ৰেডি কৰি থৈছিলোঁ নৰসিংহ পাত আৰু মানিমুনিৰ, সেইখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ মিলাই উতল আহিবলৈ দিম। এইখিনি উতল অহাৰ পিছত মই খুন্দি লোৱা আদা নহৰুৰ পেষ্টটো দিছোঁ। মই আদা নহৰু তেলত দিয়া নাই, এনেকৈ উতল অহাৰ পিছত দিছোঁ। তেতিয়া গোন্ধটো বেছি ভাল লাগে খাবলৈ। এতিয়া আকৌ উতলাম। আচলতে গোটেই তৰকাৰীটো পাক উঠাৰ ওপৰতে কথা। এনেদৰে প্ৰায় 15 মিনিটমান উতল অহাৰ পিছত ভাজি লোৱা মাছখিনি দি দিছোঁ আৰু মাছখিনি দিয়াৰ পিছত আকৌ অলপ উতলিবলৈ দিম। এইটোৱেই আছিল আজি মই আপোনালোকলৈ লৈ অহা মাছৰ এটা হেল্থি ৰেচিপি। আপোনালোকে সকলোৱে জানেই নৰসিংহ আৰু মানিমুনি আমাৰ শৰীৰৰ কাৰণে কিমান ভাল। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু ৰেচিপিটো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।